আজি দ্বিতীয় দিনা সকলোকে পূজাৰ শুভেচ্ছা জনাই আমি আহি আছোঁ আজি বেলতলা লক্ষ্মী মন্দিৰ পূজা চাবলৈ। আৰু মোৰ লগত আছে বাবু, মোৰ লগৰে হয়। আৰু এইফালে গাড়ী আনিব দিয়া নাই পুলিচে, সেইকাৰণে আগতে বাইক ৰখাই পেলাই এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। চাই লওঁ আৰু এতিয়া পূজা চাব আহিছোঁ। আৰু দুৰ্গা পূজা বুলি ক'লে এইবিলাক বেলুনে মেইন, এইবিলাক বেলুন দেখি মোৰ টিকলিজনীলৈ মনত পৰি গ'ল। আৰু এতিয়া আমি খোজকাঢ়ি আহি আছোঁ। একচুৱেলি বৰষুণো দিছিলে গুৱাহাটীত, কোন জেগাত দিছে একচুৱেলি নাজানো, কিন্তু মই য'ত পাইছোঁ বৰষুণ দিছিলে 7:30মান বজাৰ পৰা। আৰু বৰষুণ যাক এৰাৰ পিছত কিন্তু মানুহবিলাক সকলো ওলাই আহিছে, সেইটোৱে ভাল লাগিছে পূজা চাম বুলি। আৰু এয়া লক্ষ্মী মন্দিৰত খুবেই মানুহ হৈছে। মই লক্ষ্মী মন্দিৰৰ পূজা মণ্ডপত মানুহ বেছি দেখিলোঁ, আৰু এইফালে গীতানগৰ পূজা মণ্ডপত মানুহ বহুত দেখিলোঁ। মানে এই দুখন পূজাতে মানুহ বিশেষ দেখিছোঁ। বাকী লতাশিলত গৈছিলোঁ, কিন্তু লতাশিলত ইমান মানুহ দেখা নাই। আৰু এইফালে চাওকচোন মানুহ হৈছে, কিন্তু খুবেই মানুহ হৈছে। আৰু মানুহ যিবিলাক মানুহ ওলাই আহিছে পূজা একচুৱেলি মাক দৰ্শন কৰিম বুলি নহয়, বহুতে ওলাই আহিছে ৰাতি ওলাই মেলি আহি অলপ ঘূৰি পকি ধুনীয়াকৈ ডিনাৰটো বাহিৰত কৰি মেলি ধুনীয়াকৈ ঘৰত গৈ পেলাই আৰামছে ৰেষ্ট কৰিব বুলি ওলাই আহিছে বহুতে। আৰু এইফালে মানুহ কিন্তু হৈছে, বহুত হৈছে দেই লক্ষ্মী মন্দিৰ পূজাত। আগতেও মানুহ হয় আৰু এইবাৰো খুবেই মানুহ হৈছে। আৰু আপোনালোকে ক'ত পূজা চালে বাৰু এবাৰ কমেণ্ট কৰি জনাবচোন। আৰু মই গুৱাহাটীত এইবাৰ ফাৰ্ষ্ট টাইম পূজা চালোঁ, মানে আগতে ইমান চোৱা নহয়, কাৰণ মই আগতে মোৰ মা আৰু দেউতাৰ ওচৰতে মই যোৱা হয়। কিন্তু এইবাৰ মই মানে যাব পৰা নাই, কাৰণ অলপ দিনৰ আগত মই গৈ আহিছোঁ, সেইকাৰণে যোৱা নাই। আৰু নৱেম্বৰ 14 তাৰিখে মোৰ মাৰ যিহেতু এবছৰীয়া শ্ৰাদ্ধ, সেইকাৰণে যামেই। সেইকাৰণে এইবাৰ দুবাৰ খৰচা কৰিব বিচৰা নাই, কাৰণ আমি আছোঁ গৰীব মানুহ ন, সেইকাৰণে পইচাও নাই। সেইকাৰণে ইমান দুবাৰ খৰচা কৰিবৰ কাৰণে বিচৰা নাই, কাৰণে একেবাৰে যাম। আৰু শেষত পূজা চাই মেলি এতিয়া সেই 100 টকীয়া নিৰামিষ ভাত এসাঁজ খাই ল'লোঁ বেলতলাতে। আৰু এতিয়া সময়ো হৈছে, এতিয়া 12টা বাজিব হৈছে। আৰু এতিয়া গৈ থাকোঁ আৰু ঘৰত, কাৰণ মই শিলপুখুৰী পাবগৈ লাগিব। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে নিজৰ ভাই বুলি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। বাই বাই।